তেতিয়াহ'লে ইহঁতে নিশ্চয় এই চৰণীয়া কছাৰী চেল সান্থালী চেল আৰু গাঁৱৰ চেলটো বনাব আৰু ইয়াতে সুৰেশ হাঁসটাও থাকিলে ভাল হ'ব সুৰেশ হাঁসটাকো দিওঁ হাউচৰ এইটো আলোচনাত আনিম আমি জাষ্ট আইডিয়া দিছে লোকসভা হিচাপে একটা আৰু বিটিসি সমষ্টি হিচাপে একটা বিটিসি ভিতৰত আৰু বিটিসি বাহিৰত এসএলবি সেগমেন্ট হিচাপে এটা বনাম এইটো হাউচত আলোচনা কৰি আমি ঠিক কৰি লম আৰু ইয়াৰ পিছত আছে আমাৰ তিনিটা দাবিদাৰ হিচাপে আহিছে তাৰমানে গুৱাহাটীতো আমাৰ পাৰ্টি আছে তেজপুৰ লোকসভাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট বিপিএম আছে আৰু এইফালে বৰপেটাত আমাৰ নলবাৰী বিপিএম আছে বৰপেটা বিপিএম আছে আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট বিপিএম আছে ইহঁতৰ পৰা দাবি কৰি আছে যে বিপিএম হিচাপে এই তিনিটা সমষ্টিটো কেণ্ডিডেট দিব লাগে বুলি তো এইটো হাউচে কি কয় বৰপেটা গুৱাহাটী তেজপুৰ আগতো আমি দুটাই কৈ আছিল আজি তিনিটা বনালে তিনিটা তো এইটো কি কয় হাউচে দাদা একদম তো সেক্রেটারি লিখেছে বিপিএম হিসাবে 5টা লোকসভার ক্যান্ডিডেট দিব সমষ্টিটো হ'ল কোকৰাঝাৰ লোকসভা দৰমদাগুৰি লোকসভা তেজপুৰ লোকসভা গুৱাহাটী লোকসভা বৰপেটা লোকসভা 5টা লোকসভা 5টা লোকসভাত আমি খেলিম মুঠতে ভাল আমাৰ দিয়া নহ'ল গুৱাহাটীটো বিৰাট ভাল গুৱাহাটী তেজপুৰ আৰু বৰপেটা ক্যান্ডিডেট বাংলা আহিছে মই কোৱা নাই মই ঠিক কৰিব পৰা নাই পিছত আলোচনা কৰি ঠিক কৰিম ক্যান্ডিডেট হিচাপে বহুত আহিছে গুৱাহাটীৰ পৰাও আহিছে তেজপুৰ সমষ্টিৰ পৰাও আহিছে বৰপেটা সমষ্টিৰ পৰাও আহিছে তো এতিয়া আমি লোকসভা ওয়াইছত আমি স্থায়ী কমিটি বনোৱাটো আমি ফাইনেল কৰিম না সেন্ট্রাল স্টেট কমিটি এনেকুৱা নবনাম আৰু কিতামানি আমি নালাগে লোকসভা ওয়াইছত স্টেট কমিটি বনাম বুলি ডিসিশন লৈ হ'ল মানে লোকসভা ওয়াইছত স্টেট কমিটি বনাব আৰু উইদিন বিটিসি সমষ্টি হিচাপে লোকসভা স্টেট কমিটি বনাম বিটিসি বাহিৰত এসেম্বলি ওয়াইছত আৰু একটা বনাম এনেকুৱা নহবা